হাই গাইজ, মই নিকুঞ্জ গগৈ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'। মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এনে আছে আপোনালোকৰ ভালেই চাগে, মোৰো আপোনালোকৰ আশীৰ্বাদত ভালেই। এতিয়া আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট দিম বুলি ভাবিছিলোঁ। এনেই আৰু ঘৰত কি কৰিছোঁ কি নাই কৰা সেইবোৰকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। তাৰপিছতে কামটো শেষ নহয়। এতিয়া সেই ভিডিঅ' কৰাৰ সময়তে নানাজন আহিলে, নানাজনক চাহ তাহ দি ল'লোঁ। দি লৈ এতিয়া 1টা মানেই বাজিলেগৈ। তাৰপিছতে চাহ দি সেই নানাজন মানে ক'ৰবাত বেলেগত কাম কৰিলোঁ, আমাৰ ঘৰলৈ এপাক আহে। ঘৰলৈ যাওঁতে আমাৰ ঘৰত সোমাই চাহ একাপ খাই যায়। মই সদায় চাহ একাপ খুৱাই পঠিয়াওঁ, ভোকে পিয়াহে আহে কাৰণে। আজি আমাৰ ঘৰলৈ গধূলিলৈ মানে আলহী অহা কথা আছে। আলহীকনো মই কি বনাই খুৱাম আপোনালোকক তাকো অকণমান দেখুৱাম, আৰু কোন কোন আহিব সেয়াও দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইকেইটা ল'লোঁ টাব, সৰু আৰু ডাঙৰ এনেকৈ মিলাই 10টা ল'লোঁ। আৰু আনিলোঁ মাটি চাকি। এইবিলাক সেই টাবখিনিৰ লগতে এইবোৰ মানে এতিয়া কালী পূজা, লক্ষী পূজা, দীপাৱলী সেইবোৰত মানে বহুত চাকি দৰকাৰ হয় ন। তাৰপিছতে আনিলোঁ এনেকুৱা এটা, এইটোত ছাগলী মাংস কয়লাত মানে এনেকৈ এইটোত বনালে হেনো খাবলৈ বহুত সোৱাদ হয়। মই সেইকাৰণে এনেকুৱা এটাও লৈ আহিলোঁ। তাৰপিছতে লগতে মাটি চাকি আৰু এখিনি লৈ আহিলোঁ। সেয়াই আৰু যিদিনা মাংসটো বনাম, মানে বাহিৰত মই চৌকা এটা বনাব লাগিব। যিদিনা মাংসখিনি বনাম সেইদিনা মানে এইটোত বনাম, সেইদিনা আপোনালোকক দেখাম কেনেকৈ বনাওঁ। কিন্তু মোৰ বাহিৰত চৌকা এটা বনাবলৈ গৈ আছোঁ, বনোৱা নাই। ভিতৰত মানে মোৰ চৌকা নাই, চব গেছতে বনোৱা হয়। সেইটো কাৰণে বাহিৰত মই এটা চালিঘৰ বনাই ধুনীয়াকৈ চৌকা এটা বনাম, তেতিয়াহে মানে আপোনালোকক দেখুৱাব পাৰিম আৰু বনাই। পূজা বুলি কাপোৰ 3যোৰ ল'লোঁ, বৰ দামীও নহয়। কিন্তু কাপোৰকেইযোৰ মানে আজি আপোনালোকক দেখাব পাৰিলোঁ হ'লে, কিন্তু চিলাবলৈ দিলোঁ। চাদৰ অকল 2খন দিলোঁ, সেইটো কাৰণে চিলাই মেলি অনাৰ পিছত আপোনালোকক দেখুৱাম। এয়া আমাৰ বেটী স্কুলৰ পৰা আহি ভাত খাই বহি আছে। এইটো মই মনি প্লাণ্ট এটা এনেকৈ দক্ষিণমুৱাকৈ ভিতৰত এনেকৈ পানীত এনেকৈ থ'লে মানে ভাল বুলি কয়। কইনছ এটা দি থৈছোঁ 1 টকা। জানো কি হয় নাজানো, আৰু ভাল বুলি কয় যে সেইটো কাৰণে এনেকৈ থৈছোঁ। বেছি দিন হোৱা নাই, বুধবাৰ এটাত থ'ব লাগে বুলি কৈছিলে, বুধবাৰ এটাতে থৈছোঁ। এইজনী আমাৰ বগীতৰা, এই সদায় পোৱালীকেইটা আমনি কৰাৰ কাৰণে ফ্ৰিজৰ ওপৰত এনেকৈ শুই থাকে। আৰু এইটো বাঘু শুই আছে। এয়া আমাৰ সিহঁতৰ দেউতাকে কামত ব্যস্ত, পইচা হিচাপ কৰি আছে হপায়, কাম কৰা মানুহক দিবলৈ। এইফালে চাই দিয়া অকণমান। সেইখিনি আমাৰ গাঁৱৰ দুলীয়া গাঁৱৰ জানত ঢেৰ মেটেকা আছে যে, মেটেকা লৈ আহিছে বাৰীত দিবৰ কাৰণে। বাৰীখন নহ'লে সাৰ নাই যে, সাৰ হ'বৰ কাৰণে ৰাতিপুৱাৰ পৰা ল'ৰা এটা লগাই তুলোৱালে, এতিয়া লৈ আহিছে ঘৰলৈ। জিমি আৰু গলো, সিহঁতৰ গৰম লাগিছে, ফেনৰ হাৱা লৈছে। এতিয়া কাম বন কৰি আজৰি হ'লোঁ। কিনো কৰোঁ, এনেই বহি আছোঁ বেটীৰ লগতে। তাৰপিছত অলপ দেৰি পিছৰ পৰা কাম ষ্টাৰ্ট দিম, আৰু বহুত কাম ওলাব কাৰণ আলহী সৰহে আহিব, 2টা 1টা নহয়। সকলোকে ভাত খুৱাই পঠিয়াব লাগিব, চাহ ভাত সেইবিলাক কামত লাগিবগৈ লাগিব। আৰু মা কামত লাগি আছে। মা অকল খেতি খাতা কিবাকিবি কৰিয়ে থাকে, এনেই নাথাকে। দেতা ঘৰত নাই, আহিব এতিয়া। এইটো আমাৰ চিম্বা, হাড়ে চালে লাগিছে, তাৰ কি হৈছে নাজানো আৰু, বেমাৰ। এতিয়া বেটীৰ ওচৰত আহি বহিছেহি। মোৰ ওচৰলৈ আহি দিলে। সেইটো আমাৰ গলু জিমি একদম ফেনৰ তলত হাৱা লৈছে। কিয় এইটো আহি মোৰ ইয়াত উঠিলেহি দেই। এইখিনি ৰাতিপুৱাই বেপাৰী এজনে আনিছিলে, একদম তাজা তাজা বালি শিঙৰা আৰু পুঠি। ইয়াৰ ল'লোঁ মই আধা কেজি। তাৰপিছতে ল'লোঁ এইটো 1.5 কেজিৰ ওজনৰ আছিলে বৰালি মাছ, এটাই আনিছিলে, এইটোও লৈ থৈ দিলোঁ। আজি আলহী আহিব যে, আলহীক বইল বনাই খুৱাম বুলি।
ঘৰত কটা যে ইমান ধুনীয়াকৈ পিচবিলাক কটা নহ'ল, হ'লেও বৰালি মাছৰ বইল এখন বনাওঁ, চাই যাব ভিডিঅ'টো। হাঁহ মাংস আলহীৰ কাৰণে মানুহ সৰহ হ'ব বুলি হাঁহ 2টা কুটুৱাই আনিলোঁ, আৰু এয়া চিকেন ফ্ৰাই কৰি দিম এইখিনি। প্ৰথমতে মই কলডিলৰ বইল এখন বনাওঁ বুলি লৈছোঁ, চাই যাব কেনেকৈনো বনাওঁ। আগতে মই পানীখিনি দি লৈছোঁ ইয়াত। এয়া মই এতিয়া কলডিলত দিবৰ কাৰণে আদাৰ পাত লৈ লৈছোঁ এনেকৈ, আৰু আদাৰ সৰুকৈ এনেই এটুকুৰা, তাৰপিছতে নহৰু আৰু বিলাহী এটা, আৰু ঘৰৰে জলকীয়া কেইটামান ছিঙি আনিলোঁ, তাৰপিছতে আৰু এয়া জালুক, এইকেইটা দিম মই। এতিয়া মই ইয়াত এইটো এনেকৈ দি দিছোঁ, তাৰপিছত মই নহৰু খুন্দি দি দিম। এইখিনি মই পানীখিনিতে দি দিম, আগত উতলাই ল'ম। নহৰু খুন্দাখিনি দি দিছোঁ এনেকৈ। জলকীয়া কেইটা অকণমান ফালি ফালি দিছোঁ, নহ'লে জালটো নোলাব। দি দিছোঁ ইয়াত মই জালুকৰ গুড়িখিনি। জালুকৰ গুড়ি অকণমান মই জালৰ কাৰণে নহয়, মানে জলকীয়াটো দিছোঁৱেই, কিন্তু এই ধুনীয়া ফ্লেভাৰ এটা আহে, সেইটো কাৰণে মই জালুক গুটি কেইটামান দি দিছোঁ। এয়া মই কলডিলখিনি কাটি চব ৰেডি কৰি থৈ দিছোঁ, এতিয়া বনাম। এইখিনি মই বিলাহীটো অলপ ইয়াতে মানে অলপমান মানে সিজাকৈ উতলাই লৈছোঁ। বিলাহীটো সিজিলেগৈ আৰু এইটো মই এতিয়া উলিয়াই লৈ তাৰপিছতে কলডিলখিনি দি দিম। এতিয়া মই কলডিলখিনি দি দিছোঁ ইয়াত। ইয়াত মই দি দিছোঁ নিমখ এচামুচ। মই উতলিবলৈ দিম ভালদৰে, ঢাকন মাৰি থৈ দিম। এতিয়া মই ঢাকন মাৰি দিছোঁ। এয়া মই বিলাহীটো অকণমান এনেকৈ ভাঙি দিছোঁ, লগতে পিঁয়াজো 2ডোখৰমান কাটি দিছোঁ। কেঁচা পিঁয়াজ অকণমান বইল হ'লেও বা যিকোনো চব্জিত পিছত দি দিলে ধুনীয়া গোন্ধ এটা ওলায়, সেইকাৰণে দি দিছোঁ। এতিয়া দি দিম ইয়াত মই আদাৰ পাত অকণমান এনেকৈ মোহাৰি। আৰু অলপ উতলিবলৈ দিম এতিয়া। আৰু অলপ ভালদৰে উতলাৰ পাছত ধনিয়া দিম আৰু নমাই দিম। এতিয়া আৰু অলপ ঢাকন মাৰি দিওঁ, ভালদৰে আৰু সিজক। ধনিয়া, এইখিনি ধনিয়া কাটি দিওঁ শেষত। মান ধনিয়া দিয়া হ'লে আৰু ভাল লাগিলহেঁতেন গোন্ধটো। এইটো ধনিয়াতকৈ মান ধনিয়াটো দিলে বইল চব্জিত বেছি ভাল লাগে। এইখিনি আমাৰ এতিয়া কলডিল বইল হৈ গ'ল। বিলাহী জলকীয়া চব ভাঙি গুড়ি কৰি দিলোঁ। বহুত ধুনীয়া গোন্ধ এটা ওলাইছে জালুকৰ গুড়ি দিয়াৰ কাৰণে। এতিয়া এইখিনি মই নমাই থওঁ। মই বৰালি মাছৰ বইলত দিবৰ কাৰণে এফালে নহৰু আৰু পিঁয়াজৰ পেষ্ট বনাই ল'লোঁ, এফালে জলকীয়া আৰু জালুক গুটি কেইটামান আৰু আদাৰ পাত লৈছোঁ, আৰু বিলাহী 2টা দিম। বিলাহী 2টা মই কাটি থৈ দিছোঁ। মই মাছ কেইডোখৰ আগতে দি লৈছোঁ।
বিলাহীখিনি দি দিছোঁ। নিমখ দি দিছোঁ। এয়া নহৰু আদা দি দিছোঁ। এতিয়া ইয়াত মই গৰম পানী দি দিম। অকণমান ঢাকন মাৰি দিওঁ। অলপ উতলাৰ লগে লগে মই জলকীয়া আৰু এই আদাৰ পাতখিনি খুন্দি জালুকখিনিৰ লগত এনেকৈ খুন্দি গোটেইখিনি দি দিম। এইখিনি মই জালুক আৰু সৰু জলকীয়াকেইটা দি দিছোঁ। এয়া আমাৰ পূজা আহিছে, নতুন নচলি দেই, আমাৰ বেটাৰ লগৰ মানে বন্ধুৱেকৰ মিছেছ হয়, মোৰ বোৱাৰীয়ে আৰু এতিয়া বেটা লগৰ যেতিয়া। তাৰপিছতে এয়া আমাৰ ধুন, এইও ভ্লগ বনায় নিতুমণি দত্ত। তাই ভ্লগবিলাক কোনোবাই যদি চোৱা নাই, নতুনকৈ যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক চাইক দিব আৰু তাইকো। এয়া হাঁহ মাংস, কোমোৰা আৰু আলু বনালোঁ, আৰু এয়া বনালোঁ বৰালি মাছৰ বইল, আৰু এয়া কলডিল বইল তিনিখন। এয়া আলহী, এয়া আমাৰ ধুনু আৰু থলুগুটি দুইটাকে সিহঁতক খাবলৈ দিছোঁ। সিহঁতে কিন্তু চিকেনহে খাইছে, সিহঁতে হাঁহ মাংস নাখায় আৰু বৰালি মাছো নাখায় হপায়। এইবিলাক খাইছে আৰু। খাবলৈ কেনেকুৱা হৈছে, ভাল হৈছে নে? এয়া আমাৰ আলহী ভাত খাবলৈ বহিছে দেই, ঘৰৰে হ'লেও। এইটো আমাৰ বেটা, সি মুখখন লুকুৱাইছে লাজত। এইফালে পিনটোৱে মুখখন তলমূৰ ওপৰে নকৰা হৈ থাকিলে দেই। এয়া আমাৰ বৰষা। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। আজি যে হৈছে আৰু খাবলৈ মাতিলে, ধন্যবাদ জনাইছোঁ। ভাৰতক ধন্যবাদ জনাইছোঁ, বৌক ধন্যবাদ জনাইছোঁ, মোকোক ধন্যবাদ জনাইছোঁ, বোৱাৰীক ধন্যবাদ জনাইছোঁ। আজি সদায় থাকিব, এনেকৈ আহি থাকিবি। কামনা জনাইছোঁ। আৰু আহি থাকিবি তহঁতি ন। আহিম। ভাল লাগিছে আজি সঁচাকে, লগে ভাগে এসাঁজ খাওঁ লগতে। সেই তাত কলডিল বইল আৰু হেৰি আছে, বৰালি মাছৰ বইল বনাইছিলোঁ। এয়া আমাৰ ধুন, তাই মোক বহুতখিনি হেল্প কৰি দিলে। এতিয়া আলহীক খুৱাই বুৱাই আজৰি হ'লোঁ। বিৰাট ভাগৰ লাগিছে। আলহীক খুৱাই বুৱাই পঠিয়াই এতিয়া মই মানে বিচনা চিচনা ঠিক কৰোঁ আৰু তাৰপিছতে শুই থাকিম। গুড নাইট। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম, তেতিয়ালৈকে বাই বাই।